অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দক্ষিণ সীমান্তৰ ধেমা জিলাৰ সীমান্তত চিলাপথাৰ লিকাবালি নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত। এই থানৰ ধ্বংসাৱশেষসমূহেই ইয়াক 13-14 শতিকাৰ কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি প্ৰতীয়মান কৰিছে। মন্দিৰৰ শিলত উদ্ধাৰ হোৱা কিছুমান বিশেষ চিহ্ন পূৰ্বৰ চুতীয়া ৰাজ্যৰ অন্য ঠাই যেনে শদিয়াৰ তামৰেশ্বৰী, বুঢ়াবুঢ়ী থান, নক্সা পৰ্বত ইত্যাদিত দেখা পোৱা যায়। ইয়াৰ ভিতৰতে তামৰেশ্বৰীৰ চিহ্নবোৰ 1442 খ্ৰীষ্টাব্দত চুতীয়া ৰজা মুক্ত ধৰ্মনাৰায়ণে নিৰ্মাণ কৰা দেৱালয়ত দেখা পোৱা গৈছিল। গতিকে ইয়াৰ পৰা ধৰিব পাৰি যে মালিনী থানখনো এইকেইটা বংশৰে পূৰ্বৰ ৰজা এজনে নিৰ্মাণ কৰাইছিল। উল্লেখযোগ্য যে 10 শতিকাত লিখা কালিকা পুৰাণত তামৰেশ্বৰী মন্দিৰৰ বিষয়ে আছে যদিও মালিনী থানৰ কথা পোৱা নাযায়। মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱ নামত উপাসনা কৰা হয়। এই থান 13-14 শতিকাৰ মাজত চুতীয়া ৰজাসকলে নিৰ্মাণ কৰা বুলি জনা যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নামো জড়িত হৈ থকা দেখা যায়। কাহিনী অনুসৰি কৃষ্ণ আৰু ৰুক্মিণীয়ে বিবাহৰ পিছত এই ঠাইলৈ আহে। তেতিয়া পাৰ্বতীয়ে এজনী মালিনী ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰাই এই ঠাইৰ নাম মালিনী হয়। আন কিছুমানৰ মতে এই ঠাইখন এখন শক্তিপীঠ। উল্লেখযোগ্য যে চুতীয়া ৰজাসকলে নিজকে ভীষ্মক ৰজাবংশৰ বুলি চিনাকি দিছিল, যাৰ বাবে পৰৱৰ্তী কালত এই থানখনৰ লগত ভীষ্মকৰ জীয়ৰী ৰুক্মিণীৰ নাম লোকবিশ্বাস মতে জড়িত হয়। এইসমূহ তথ্যৰ বাবে গুগলৰ সহায় লোৱা হৈছে। আপুনিও যদি এই পবিত্ৰ স্থানত অহা নাই তেনেহলে নিশ্চয় আহক, এদিন চাওক আমাৰ ইতিহাসৰ বিষয়ে।